হেল্ল' এভৰিৱান। টিহুৰ জুবিনদাৰ অনুৰাগী সমাজে জুবিনদাৰ জন্মদিনৰ উপলক্ষে এটি সুন্দৰ অনুষ্ঠান 22 নৱেম্বৰৰ দিনা আয়োজন কৰা বুলি যোৱাটো মিনি ব্লগত কৈছিল। দিলৈ যিহেতু মেইন প্ৰগ্ৰাম আছে মানে 7-8জনমান গায়ককে নিমন্ত্ৰণ কৰিছিল। তো গধূলিকে ময়ো আহি গ'লোঁ চাওঁ বুলি। আৰু ইয়াক দাদাজনে ইমান ধুনীয়াকৈ জুবিনদাক আঁকিছিল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰম্ভ হৈ গৈছে। আকাশবন্তি জ্বলোৱাৰ লগতে চাকিগছিও জ্বলাইছিল। ইমান ধুনীয়া পোহৰ হৈ গৈছিল গোটেই পৰিৱেশটো। আৰু ইয়াত জুবিনদাৰ হাত আৰু ভৰিৰ চিহ্নও সংগ্ৰহ কৰা হৈছে। এইদিনা চাৰিওফালৰ পৰিৱেশটোৱে যেন জুবিনময় হৈ গৈছিল। ক'ৰ পৰা যে মানুহ অহা নাই এই অনুষ্ঠানটি চোৱাৰ কাৰণে। আৰু এইফালে চাৰিওভাগে জুবিনদাৰ মষ্ট ফেভাৰেট এলবাম, ছং সকলোখিনিৰে পোষ্টাৰ ইয়াতে দিয়া হৈছে। আৰু জুবিনদাৰতো সকলোখিনি এলবাম, ছং সকলো ফিল্মেই পপুলাৰ। তাৰে মাজতে যিখিনি পাৰি আৰু ইয়াতে দিবলৈ চেষ্টা কৰিছে। মাজতে জুবিনদাৰ ল'ৰা ছোৱালীবোৰেও কিন্তু পিছ পৰি থকা নাই। জুবিনদাৰ নামত কোনোবাই কবিতা লিখিছে, কোনোবাই তেখেতৰ ছবি আঁকিছে আৰু জুবিনদাৰ সৰুকালৰ কোনোবাই ফটো সংগ্ৰহ কৰি ইয়াতে মাৰিছে। জয় জুবিনদা বুলি এতে কমেণ্ট কৰি দি দিব দেই। আজিলৈ ইমানেই আছিলে। বাই বাই।